Hey guys, এতিয়া আমি এফালে যাবলৈ ওলাই আছো আৰু টিকলু যাব ন অংগনবাড়ী স্কুলত যাব আজি স্কুললৈ যাম স্কুলৰ পৰা আহি বিয়া এখন আছে বিয়া এখনলৈ যাম তেতিয়ালে দেখাই থাকিম বাৰ্থডে নহয় বিয়াখন ব'লক চাম আৰু কালি মই মোবাইল এটা কিনিলোঁ এইটো মোবাইল আমি এতিয়া স্কুল যাম এতিয়া আমি আহি আছোঁ স্কুললৈ আপোনালোকক দেখাম আৰু অংগনবাড়ী স্কুলৰ এতিয়া আমি আহি আছোঁ স্কুললৈ চাই থাকিব ভিডিঅ'টো ক'লৈ গ'লা স্কুলৰ পৰা ওলাই আৰু স্কুলখনৰ পৰা ওচৰতে বান্দৰ এনেকুৱা দুটা একদম পুৰা দৌৰি দৌৰি আহিছিলে যিহে একেবাৰে সেয়া বহিলোঁ একেবাৰে পুৰা চাই আছে মই বোলো আজি আৰু অৱস্থা বেয়াই কৰিলে নেকি বোলো নাই মনে মনে বহি পেলাই আৰু গ'লগৈ এতিয়া আমি স্কুললৈ আহি আছোঁ আৰু স্কুলৰ পৰা ঘৰলৈ আহি আছোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো ওলাইছে একদম দৌৰি দৌৰি গৈছে আৰু হে গাইজ আমি এতিয়া আহি আছিলোঁ স্কুলত সোমালোঁ আৰু দোকানত কিবা কেইটামান কিনিবলৈ আছিলে কিনি পেলাই আহিছোঁ চাওঁ দেহা সেইটো লগত আহি আছে ৰাস্তাতে বান্দৰ ওলালে আৰু বান্দৰ দেখা আছোঁ স্কুলৰ পৰা গৈ পেলাই ঘৰ পাই দেখিলোঁ আকৌ গম পালোঁ যে আৰু কৰোণা বেজি ওলাইছে একদম দৌৰি দৌৰি গৈছে আৰু এতিয়া আমি বিয়া খাবলৈ ওলাইছোঁ আৰু এইফালে চব ওলাইছে আৰু মা ল'ৰা গুণগুণ চব ভিডিঅ' বনাই আছোঁ কালি গৈ যাব আগত বহিম বহুত বেয়া চালি কোনে ৰাতি ফোন কৰিছিল বিয়ালৈ যোৱাটো কি আমি গৈ আছোঁ আৰু এতিয়া যাম বাৰু গোটেইকেইজনী গাঁৱৰ মাজে মাজে যায় ন কিন্তু ৰাস্তাতে যোৱা আহিলেহে যাম অনুমলীও আমাৰ লগতে যাবলৈ কৈছোঁ আৰু ইহঁতকেইটা যাওঁ তোমাৰ আমাৰ লগত নিব বেলেগ কিবাটো ধৰি লওঁ তাৰপিছতে দিনতো প্ৰায় হৈছে ন প্ৰবীণে অনুৱে গৈছে নীলাক্ষীয়ে পিতেকে গৈছে আমি গাঁৱৰ মাজে মাজে আনিব নোৱাৰিলোঁ যে তাৰপিছতে গানৰ ঠাইত কবিতা আবৃত্তি দিয়া হ'ল আৰু নাচ কবিতা আবৃত্তিটোকে কৰিব পাৰিব নহয় ল'ৰা ছোৱালীয়ে পাৰে আমাৰ এইকেইটাও কৰিবে নকৰে পায় আমাৰ ছোৱালী পাৰে ল'ৰাইও পাৰিব শিকাই দিব নোৱাৰা ইয়াত আবৃত্তিকে কৰিবা পাৰে কবিতা এটা কৰিবি আকৌ আমি গাঁৱৰ মাজে হাৰমনিয়াম তাবলা আনিব নোৱাৰিলোঁ যে তাৰপিছতে গানৰ ঠাইত কবিতা আবৃত্তি দিয়া হ'ল আৰু নাচ কবিতা আবৃত্তিটোকে কৰিব পাৰিব নহয় ল'ৰা ছোৱালীয়ে পাৰে আমাৰ এইকেইটাও কৰিবে নকৰে পায় আমাৰ ছোৱালী পাৰে ল'ৰাইও পাৰিব শিকাই দিব নোৱাৰা ইয়াত আবৃত্তিকে কৰিবা পাৰে কবিতা এটা কৰিবি আকৌ চা আমাৰ কষ্টটো এয়া আমি তুলনি বিয়াখন খালোঁ আৰু খাই পেলাই ওচৰৰ নিজৰ পৰিয়ালৰ ঘৰত ইঘৰ সিঘৰত অকণমান ফুৰিলোঁ আৰু আহোঁতে সন্ধিয়াই হ'ল আৰু অকণমান চেলফি উঠি ল'লোঁ আৰু ফটো উঠি ল'লোঁ তাৰপাছত আৰু সেয়াই আৰু ল'ৰাহঁতে পূৰা গাড়ীত বহি আছে আৰু ল'ৰা তাৰপিছত কইনাজনীকো অকণমান ফটো উঠাই আনিলোঁ কইনাজনীও ফটোশ্বুট কৰি আছিলে তাৰপিছত ময়ো অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু তাৰপাছত আৰু এয়া মাহঁতে আগৰ আইতাহঁত আজু আইতাহঁতে খুৰীহঁতে ফটো একপি চিনশ্বুট ৰাখি থ'লে আৰু সেয়া আৰু আজি যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব